কবিতাৰ শিৰোনাম মোৰ আকাল। ৰাতি পুৱাইছিল যদিও সপোনবোৰ ঘৰৰ মুদচত ওলমি আছিল তেতিয়াও। ফেঁচাটোৰ চিঞৰ ঠিক ধৰিব নোৱাৰিলোঁ, নিউ নিউ ক'লে নে আন কিবা। তথাপি ভয় হৈছিল হয়তো হেৰুৱাম কাৰোবাক। চকুকেইটা মেলি অনুভৱ কৰিলোঁ কোনোবা দিনাইতো মোৰ মাজত মোৰেই হৈছে মৃত্যু। শোক কৰিবৰ সময় নাই, সেইবাবেই মৰা আত্মাক কবৰ দিলোঁ অকলে। মোৰ মাজত এতিয়া মোতকৈ বেছি মোৰেই অশৰীৰী আত্মা থাকে। সেয়ে কেতিয়াবা অধিক খিংখিঙীয়া, কেতিয়াবা অতিপাত মৰমীয়াল, কেতিয়াবা এন্ধাৰ বিচাৰোঁ, কেতিয়াবা পোহৰ, কেতিয়াবা হাৰি যাম বুলি অস্থিৰ হওঁ, কেতিয়াবা জয়ী হৈও সুখী নহওঁ। মুঠৰ ওপৰত এতিয়া মই নহয়, সান্তনা দিছোঁ নিজক, সলনি হোৱাটো প্ৰকৃতিৰেই নিয়ম।